প্রমোদ বড়ুৱাই কি কয় পরিবর্তন সরকার ইটুৱে নেকি পরিবর্তন সরকার হ্যাঁ এটা মহিলা হন্দিয়া হলে মানে ঘৰৰ পৰা ওলাব নোৱাৰে এতে যত পাব তাতে মানে ৰেপ কেস হ্যাঁ তই মানে কোন পার্টিক সাপোর্ট কৰি আছে ইটু তোর মোটা নেকি ইটু তই রাখেল নেকি ইটু কথা কব আহিব শান্তি বলে পরিবর্তন সরকার এনেকুৱা হয় নেকি নমস্কাৰ মোৰ নাম সবিতা বসুমতাৰী ননাই সেফাং বিপিএফ দলৰ মই উমেন সেলৰ সাধাৰণ সম্পাদিকা যোৱা কালি মই বুটিয়া সাঙৰ পৰা মই মোৰ মাৰ ঘৰত গৈছিলো সন্ধিয়া 6টা বজাত মই ঘৰৰ পৰা ওলাই গৈছো কাৰণ মই ঘৰত মানে গৈছিলো শুকুৰবাৰে ঔষধটো মই ঔষধ নাখালে মানে থাকিবই নোৱাৰো মোৰ এলাৰ্জি প্ৰব্লেম আছে স্কিন প্ৰব্লেম আৰু মই ঔষধটো পাহৰি আহিছো ঘৰত সেই ঔষধটোৱে মই আনিব যাওঁতে ৰাঙাজুলিৰ পৰা মোক 4জন ল'ৰায়ে পিছা কৰিছে পিছত মই অলপ নটিছ কৰিছো কথাটো যে এটা যোনটো পালচাৰ বাইক আছিল ইটো আগে মানে মোৰ চেহেৰাটো ভালকে চাইছে হয় না নহয় বুলি পিছত পিছা কৰি গৈছে হেনতে মই ভাবিলো পাৰ কৰি যাম যিয়ে হওক মধে খাইছে না কোনিবা হয় চিনিও নাপাওঁ মই আগত গুচি গলো স্পীড পুৰা পিছত সুগুনবাৰী যাওয়াৰ ৰাস্তাতে এইখিনিত আমাৰ টাৰ্নিং আছে টাৰ্নিঙতো মোক অলপ ব্ৰেকটো ধৰি পাৰ হ'ব লাগিব মই ব্ৰেকটো ধৰিছিলো ব্ৰেক ধৰা টাইমত হেনতে মাতিছে মোক বাইদেউ ও সবিতা বাইদেউ ইমান মৰমত মাতিছে বড়োই হয় কোনবা হয় ৰাস্তা ঘাট নাজানে নেকি সুধিবহে নেকি বুলি মই গাড়ীটো ৰখালো স্কুটিটো পিছত ৰখাৰ পিছত মই থিয় আছো তাতে আছো য'ত স্কুটি আছে মই তাতে আছিলো তাতে গৈ কৈছে কি আপুনি ছবিটো দেখাইছে এন্তৰ মোবাইলটো যে ইটো আপুনি নেকি বুলি হয় ইটো ময়ে হয় ডিপিটো সুধিছে ফেচবুক ইটো পেজটো মোৰ ইটো আপুনি নেকি মই হয় বুলি ক'লো তোমাৰ কি কৰিছে তুমি ইমান প্ৰমোদ বড়ৰ বিষয়ে ইমান বেয়া তুমি কৈ থাকা খালি বেয়া কমেন্ট দিব হাতৰ কাম ধান্দা নাই নেকি ঘৰত হুই তই কমেনে মাৰি থাকা হেনেকুৱা বুলি কৈছে তোমাৰ হাগ্ৰামা কি হয় হাগ্ৰামা তোৰ হেৰি নেকি তুমি তাৰ কি বহুত বেয়া আৰু মইতো ক'ব নোৱাৰো কৈছে কি তুমি কি মাহত কেইবাৰ যোৱা তাতে হাগ্ৰামাৰ তাত এনেকুৱা বুলি বহুত কিবা বুলি কৈছে পিছত মই মানে মোৰ যেতিয়া হেনতে মোক গালি পাৰি আছিল তেতিয়া মই একদম মানে মাথাটো মানে কিবা নিচিনা হৈ গ'ল যে মই কি কৰিম মানে মাথাটো কামে কৰা নাই মোৰ পিছত ফটককে পোৱালিটো মনত আহিল মোৰ পোৱালি আছে বুলি পিছত কৈ আছে মই প্ৰমোদ বড়ো খালি প্ৰমোদ বড়ো মোৰ সহ্য নহ'ল কথাটো পিছত মই ক'লো তই বড়ো ল'ৰা হয় তই বড়ো মাৰ ল'ৰা হয় তই হেলমেট খুলি মোৰ লগত কথা পাত বুলি পিছত মোৰ হেলমেটটো খুলি ফালে পেলাই দিলে আনতে খোলাৰ পিছত আৰু খাৰুটো ইয়াতে ভাঙাই দিছে এনেকুৱা খাৰু মই ইয়াতেও পিন্ধিছিলো দুটা ইয়াতে খাৰুটো এনেকুৱা ভাঙাই দিছে আৰু এনেকুৱা কৰিছে এইটো হাতটো কাটা গৈছে তাৰ গালি ইমানে আছিল পিছত মই এই দুইজন মানুহে ইহঁতক ক'লে যে ঐ ডাম্পাৰ আহি আছে যাবি না নাই তহঁতে হৰ্চ আছে না নাই কথাহে কোৱা নাই নেকি বুলি কৈছে ডাম্পাৰ আহি আছিল সেইফালে ৰাঙাজুলিৰ পৰা পিছত দুটা মহিলাও এইফালে আহি আছিল ডাম্পাৰৱালাই জানিব যে বাইকটো কি নাম্বাৰ আছিল অলপ নটিছ কৰিলে গম পাব ইহঁতে বাইকটো মোৰ ফালে আনাই নাই মেইন ৰাস্তাত থৈছে এন্তে যে গম পাব চিনিহে পাব নেকি নাম্বাৰ প্লেটটো জানিব স্কুটি চলাব জানে নাম্বাৰ প্লেটটো বাইহাত কৰি ল'ব কি জানি বুলি মানে বাইকটো মোৰ ফালে আনাই নাই এন্তে মেইন ৰাস্তাত থৈছে মইতো টাৰ্নিং লৈ ফালে চিধা ইফালে আহিছো পিছত এন্তে গুচি গ'ল মই একদম চিঞৰি কান্দা পিছত হাতটো মোৰ একদম লুজ এনেকুৱা হৈ গ'ল পুৰা পিছত মই মোবাইলটো এনেকুৱা লৈ ফালে মই লকটো যেনে তেনে খুলি মই ৰবেন দাদাক ফোন কৰিলো কাৰ মোবাইলত মোৰ নাম্বাৰ আছে সবকে মই ফোন কৰিলো কোনিবাই ৰিসিভ কৰে কোনিবাই ৰিসিভ নকৰে এই মহিলা দুইজন বাগান ছুটি হয় ৰাঙাজুলিৰ পৰা হেতে কালাহান্দিৰ আছিল যে দৰমাহা দিন আছিল যোৱা কালি বজাৰত সবজি শাক-পাচলি হেতে বজাৰ কৰি গ'ল মোক ক'লে যে তই কি কৰি আছা এনেকুৱা গুণ্ডা কোনবা আছিল 4জন মোক দম দিছে ইটো বুলি ইটো ইয়াতে ফোন ওলাই আছিল অলপ ইটো মুছি দিছে আৰু মোৰ চুনিৰ লগতে আছুটো পুছি দিলে ক'লে কি আমি আছো অলপ দেৰি তই ফোন কৰ বুলি ফোন কৰিলো নাহে এতিয়াও নাহে পিছত এহঁতে ক'লে কি ৰাতি হ'ল আমিও গা ধুব লাগে যায় বুলি এহঁতে গুচি গ'ল আৰু দাদাহঁতে গৈ পাইছে এনে ক'বলগীয়া যে মই পুলিচ কেছ দিছো মোক ন্যায় লাগে যিহাতে মানে নেক্সট টাইম এনেকুৱা আৰু মহিলা লগত এনেকুৱা যে মানে অত্যাচাৰ নহয় প্ৰমোদ বড়ুৱাই কি কয় পরিবর্তন সরকার ইটুৱে নেকি পরিবর্তন সরকার
হ্যাঁ এটা মহিলা সন্ধিয়া হলে মানে ঘৰৰ পৰা ওলাব নোৱাৰে এতে যত পাব তাতে মানে ৰেপ কেছ হ্যাঁ তই মানে কোন পাৰ্টিক সাপোর্ট কৰি আছে ইটো তোর মোটা নেকি ইটো তই ৰাখেল নেকি ইটো কথা কব আহিব শান্তি বলে পরিবর্তন সরকার বলে পরিবর্তন সরকার এনেকুৱা হয় নেকি হ্যাঁ দেখা পাইছে নেকি এহতৰ সরকারত ইটোৱে চলি আছে দান্দাবাজি হেতুৰ কাৰণে আমাকো কব আহিছে যে বিপিএফ দান্দা কৰে এনেকুৱা কৰে ই দেখা পাইছে নেকি হ্যাঁ আজিলৈকে পরিবর্তন বলে কি কৰিছে আজিলৈকে কি উন্নতি কৰিছে কি কাম কৰিছে আমাৰ গুটিয়াচাং ইয়াতে বাগানত 80টা ঘৰ আহিছে সরকারি ঘর 80টা ঘর এতিয়াও কেলেংকারি হৈ আছে এতিয়াও কমপ্লিট হোৱা নাই কালি পৰখিয়ে বাজি আছে আৰু আজি বাজিব নিউজ চাই থাকক ইটোৱে বলে পরিবর্তন সরকার কি কৰিছে এইটো মোর রাস্তা এইটো বাগান রাস্তা এইটো আমি কারণ বাগানত থাকো এইটো রাস্তাটো চাই এইটো এতিয়া এক কুদালো মাটি দিয়া নাই ইয়াতে রাস্তাটো এনেই পৰি আছে এইটো জব কাট হয় না কি হয় ভগৱানে জানে